হেল্ল' এভৰিৱান, আজি ৰঙালী বিহুৰ বাবে স্কুল বন্ধ দি ঘৰলৈ গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো। দাদাৰ দোকানত সোমিবলগীয়া আছিলে, সেয়েহে সোমিলোঁ। দাদা মানে মোৰ মামাৰ ল'ৰা। অলপ বজাৰ ল'লোঁ বিহুৰ বাবে। এতিয়া আকৌ ধূপধাৰা ডেইলি বজাৰ আহি পালোঁ। অহাকালি গৰু বিহুৰ বাবে দীঘলতি আৰু মাখিয়তী লগতে পানীলাও ল'বলৈ বজাৰলৈ আহিলোঁ। খুৰা এজনৰ পৰা ল'লোঁ বাৰু। ইপিনে আকৌ মেষ্টা টেঙা ঢেকীয়া ওলাইছে। দীঘলতি মাখিয়তী পাতবোৰ ঘৰৰ ওচৰতে উপলব্ধ হয় যদিও কিনিবলৈ আহিলোঁ। এতিয়া আকৌ এখন চব্জি দোকানত আহিলোঁ চব্জি কিনিবলৈ। চব্জিবিলাকৰ দাম শুনি মোৰ খোজাই গ'ল। বন্ধাকবি আৰু তিয়হ ল'লোঁ। ধূপধাৰাৰ ৰইজত সোমি চিঙৰা আনিলোঁ। সস্তাতে মাংস দি আছে বাবে মাংস কিনি আনিলোঁ। এক পোৱা মাংসৰ দাম 40 টকা। অসমীয়া নৱবৰ্ষ আহিল, লগতে গছ গছনিৰ কোমল পাতও আহিল। তো ফ্ৰেণ্ডছ, আজিলৈ